হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেল ক্লাছ 10 জেনেৰেল মেথছ এণ্ড ছায়েন্স অনলাইন এডুকেশ্যনত তোমালোকক স্বাগতম জনাইছোঁ। আজি এটা আমি বৰ ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট চেপ্টাৰ এটা আৰম্ভ কৰিম। চাবা, উৎপাদক বিশ্লেষণ কেনেদৰে কৰা হয়। এইটো ক্লাছ 9ৰ তোমাৰ 2.3 চেপ্টাৰত আছে। ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে, প্ৰত্যেক বছৰে আহে আৰু তোমালোকে কৰিবই লাগিব আৰু জানিবই লাগিব, কাৰণ এইটো ক্লাছ 10ৰ দৰকাৰ। গতিকে মই এইটো অকল ক্লাছ 9 বুলি নহয়, ক্লাছ 10ৰ ষ্টুডেণ্টও চাবা, কাৰণ ক্লাছ 10ত উৎপাদক বিশ্লেষণ কৰাৰ পিছত তোমালোকৰ এটা বস্তু আছে তোমালোকৰ 10ত, যে দ্বিঘাত সমীকৰণত তোমালোকৰ উৎপাদক বিশ্লেষণ কৰি আমি তাক দ্বিঘাত সমীকৰণ আমি সমাধান কৰিব লাগে। সেইটো ক্লাছ 10ত তোমালোকে পাবা। গতিকে 9ৰ পৰা তোমালোকে ভালকৈ ফ'ল' কৰি যাবা আৰু 10ৰ ষ্টুডেণ্টও চাবা। তোমালোকৰ যদি দাদা ভণ্টি আছে তোমালোকে দিব পাৰা 10ৰ। এতিয়া চাবা, উৎপাদক বিশ্লেষণ কেনেদৰে কৰা। তোমালোকৰ 9ত খালি বিশ্লেষণ কৰিব লাগে আৰু 10ত তোমালোকে উৎপাদক বিশ্লেষণ কৰি তোমালোকে দ্বিঘাত সমীকৰণ সমাধান কৰিব লাগে। গতিকে ক্লাছ 9ৰ ষ্টুডেণ্টখিনি ভালকৈ মন কৰা, কিয় এই চেপ্টাৰটো ইমান ইম্পৰ্টেণ্ট, কাৰণ ক্লাছ 10ত মেট্ৰিকলৈকে লাগিব এইটো বস্তু, এই কনচেপ্টটো, এই ধাৰণাটো মেট্ৰিকলৈ লাগিব। এতিয়া চাবা, এতিয়া মই এটা কুৱেশ্যন দিছোঁ, উৎপাদক বিশ্লেষণ কৰা। আচ্ছা, তাৰ আগতে আৰু এটা কথা চাবা। ছাপ'জ x² প্লাছ x আছে, ইয়াৰ আমি কমন কেনেকৈ পাওঁ তোমালোকে জানা নিশ্চয়। আচ্ছা, আৰু এটা কাম কৰোঁ, x³ দিছোঁ আৰু x³ প্লাছ x² প্লাছ x² আছে, এইটো আছে। ইয়াৰ আমি কমন কেনেকৈ লওঁ? কমন লওঁতে আমি কি কৰিম, সদায় এই 3 আছে 2 আছে, সদায় সৰুটো চাম। x² আমি কমন ল'ব পাৰোঁ। চাবা, আমি x² যদি কমন লৈ লওঁ, ইয়াত 3টাৰ পৰা যদি 2টা লৈ লওঁ, ইয়াত এটা থাকিব, কাৰণ এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব, প্লাছ এই গোটেইটো যদি আহি যায় 1 লিখিম। গোটেইটো আহিলে, কাৰণ ইয়াত 1 এটা পূৰণ হৈ আছে, সেইকাৰণে আমি 1 লিখিম। এই কথা 10ৰ ষ্টুডেণ্টখিনিও যাৰ ক্লিয়াৰ নাই ভালকৈ চাই লোৱা। গোটেইখিনি আহিলে 1 লিখিম, কাৰণ আমি উল্টা যদি কৰি চাওঁ, এইটো পূৰণ এইটো হ'ব, আকৌ এইটো পূৰণ এইটো হ'ব। আমি কমন কেনেকৈ লৈ জানিব লাগে। আকৌ যদি চাব, তোমালোকে এইটো পাইছিলে নিশ্চয় মনত পৰিছে তোমালোকৰ, ধৰা x + 1 × 4 + x + 1 × 3 আছে। তেতিয়া x + 1 ইয়াতো আছে, x + 1 ইয়াতো আছে। তোমালোকে যদি x + 1 লিখা, ইয়াত কি হ'ব, 4 + 3 হ'ব। তোমালোকে টান পাইছা নেকি, এইটো মই ধৰিব পৰা নাই। তোমালোকে আৰু এটা চাবা, x² + 5x আছে, এইটো চাবা আৰু ইজি পাবা। ইয়াত 2টা x আছে, এটা x আছে, দুটাৰ এটা আমি কমটো ল'ম সদায়। xটো সাধাৰণ হয়, দুটাতে আছে, xটো যদি কমন লৈ লওঁ, 2টা xৰ পৰা এটা x আহিলে থাকিব, এটা x + 5। মনত পৰিছে তোমালোকে নিশ্চয়, ক্লাছ 8ৰ ৰাখি চাই ল'বা। কমন লোৱাটো তোমালোকে অলৰেডি ধৰিব পাৰিছা, কমন লোৱাটো নিশ্চয় ধৰিব পাৰিছা। x বুলি নহয়, তোমালোকে y থাকিব পাৰে। ধৰা y² + 4y আছে, 2টা y আছে, এটা y আছে, আমি এটা y কমন ল'ম। 2টাৰ পৰা এটা আহিলে ইয়াত এটা y থাকিব, প্লাছ থাকিলে প্লাছ, মাইনাছ থাকিলে মাইনাছ, এটা y আহি গ'লে 4 থাকিলে, তেনেকৈ মাইনাছ থাকিব পাৰে। ধৰা x³ + x² বা x³ + ধৰা 3x², তেতিয়া আমি কি কমন ল'ম, কয় 2টা আছে, ডাঙৰটো ল'ম, 2টাটো কমন ল'ম। 3টাৰ পৰা 2টা আহিলে এটা থাকিব, প্লাছ x গোটেইখিনি আহি গ'ল, অকল এইটো থাকিব। গতিকে তোমালোকে এই বস্তুখিনি তোমালোকে জানিব লাগিব। কমন ল'বলৈ তোমালোকৰ ক্লাছ 8ৰ আছিল, মই জাষ্ট তোমালোকক এবাৰ মৰাই দিছোঁ। চাবা, এতিয়া তোমালোকে চাবা এটা কথা, মই এতিয়া তোমালোকৰ উৎপাদক বিশ্লেষণ কৰা, ক্লাছ 9ৰ 2.3 চেপ্টাৰত আছে। এইটো তোমালোকৰ আগে বেছিকখিনি শিকিবলৈ নিজে কৰিব পাৰিবা, মই কৰাই দিম। বেছিকখিনি চাবা কেনেকুৱা। ধৰা এটা কুৱেশ্যন দিছে, ধৰা x² + 5x + 6, এইটো কেনেকৈ কৰিব, এইটো মই আনচাৰ লিখিলোঁ। চোৱা, x² + 5x + 6, এইটো কয় মিডিল টাৰ্ম, মাজৰটোক কয় মিডিল টাৰ্ম। প্ৰথমে স্কুৱেৰত আছে, এটা x আছে, 6 সংখ্যাটো আছে। আমি সদায় কি কৰিম, x² সহগ কি, এই সহগ যি শিকাইছিলোঁ তোমালোকৰ আগৰ ক্লাছত চাই লোৱা। x² সহগ কি, একো নাই মানে কিমান, 1। মনত পৰিছেনে? x² সহগটো লিখিবা, পূৰণ ধ্ৰুৱকটো লিখিবা, কি আছে, অকল সংখ্যাটো কি আছে, 6 আছে, পূৰণ 6, কিমান অকল 6, 1 পূৰণ 6, 6 পালোঁ। 1 পূৰণ 6 আমি কি পালোঁ, 6 পালোঁ। প্ৰথম আমি এইটো কাম কৰিম, এটা লিখিব নাই, মই তোমাক বুজাব পাৰিছোঁ। 1 পূৰণ 6, 6 পালোঁ। এই 6টোক আমি কি কৰিম, মৌলিক উৎপাদক ভাঙিম।
মৌলিক উৎপাদক সমাধান লিখোঁ মৌলিক উৎপাদক মানে কি প্ৰথমতে মৌলিক সংখ্যা 2 কৰিবা 3 কৰিবা 5 কৰিবা 7 কৰিবা 11 কৰিবা 13 কৰিবা মৌলিক সংখ্যাৰে আমি হৰণ কৰি যাওঁ গতিকে মৌলিক উৎপাদক 6 2 × 2 3 × 6 এতিয়া সবতকৈ ইম্পৰ্টেণ্ট পাৰ্টটোলৈ আমি আহিছোঁ আমি সদায় এই যিটো ধ্ৰুৱক এই ধ্ৰুৱকটোৰ এইটো প্লাছ আছে মাইনাছ আছে চাম এইটো যোগ নে বিয়োগ এইটো চাম সদায় এইটো যোগ থাকে এইটো আমি যোগ কৰিম 2 + 3 5 মাজত পালে পাঁচটো মই বিয়োগ কৰা দেখাম গতিকে এই যোগটো যদি থাকে আমি এই 2 3 5 নিজে পাই গ'ল মাজৰ পাই গ'লোঁ গতিকে মাজৰ টাৰ্মটো কেনেকৈ ব্ৰেক কৰিম ক x² + 5ৰ ঠাইত কি লিখিম ক 2 + 3 লিখিলোঁ 5ৰ ঠাইত xটো অলৰেডি আছে +6 এটা চাবা x² + x.2 2x x.3 3x + 6 গম পাইছা নিশ্চয় x.2 2x x.3 3x এইটো যোগ কৰি কি হ'ব 3 যে তোমাকে দেখিলা 2 + 3 5 গতিকে 2 + 3 হ'লে 5ৰ সলনি তাৰ 2.x 2x 3.x 3x এতিয়া আমি গণনা কৰা 2x + 3x কিয় নাই 2 3 5x মিলি গ'ল এটা সদায় চাবা বেক আনসাৰ কৰি এতিয়া তোমাকে গম পাব আৰু এটা ইন্টাৰেষ্টিং কথা এটা কৈ দিওঁ এইটো পূৰণ কৰিলে বুজি পাব 2x পূৰণ 3x সমান কিমান হ'ব 6x² আৰু ইয়াত কিমান আছে কোৱা ইয়াৰ প্ৰথমটো কি আছে x² পূৰণ এইটো কিমান 6 সমান কিমান 6x² এইটো মিলিব এইটা যোগ কৰিলে এই যোগফল মিলে আৰু এইটা পূৰণ কৰিলে এইটা পূৰণফল মিলে এইটা যোগ কৰিলে এইটো পাবা আৰু এইটা পূৰণ কৰিলে এইটা পূৰণফল মিলে মানে যোগ কৰি চালে আৰু পূৰণটো মই জানি মানে ইণ্টাৰেষ্টিং হ'বলৈ কৈ দিলোঁ আৰু হ'ব এতিয়া ইয়াত তোমাৰ 1 2 3 4টা পদ আছে এই 4টা পদৰ দুটালৈ গ'লো আমি ইয়াত দুটা ল'লোঁ ইয়াত দুটা ল'লোঁ এটা ইয়াত কমন কি আছে x² + 2x আছে গতিকে মই এই মাত্ৰ শিকাইছিলোঁ দুটা x আছে এটা x আমি এটা x কমন ল'ম দুটাৰ পৰা এটা আহি গ'ল এটা থাকিল যোগ দুটাৰ পৰা x2 দুটা x পৰা এটা x আহিল ইয়াৰ পৰা এটা x থাকিল আৰু এই x2 আহি গ'ল গতিকে 2 থাকিব যোগ ঠিক তেনেকৈ ইয়াত যদি x + 2 লিখা নাই তোমালোকে ইয়াত চকুমুদি x + 2 লিখিব পাৰা নিশ্চিন্ত মনে x + 2 লিখিলে গেৰেণ্টি x + 2 হ'ব এইটো কোনো কথাই নাই ডাইৰেক্ট হ'ব তোমালোকে চাই খালি যোগ থাকিলে যোগ কৰিলে x2 আহি গ'ল x আহি গ'ল গতিকে থাকিব কি x2 ইয়াত থাকিব ইয়াত 3 আছে 3 হৈ যাব চ 3.x 3x 3 × 6 নিজে মিলে ইয়াত যিটো হয় খালি বহাই দিবা বহাই পেলাই যোগ বিয়োগ ঠিক যি লিখিবা x2 আছে এইটো লিখিম এতিয়া চ ইয়াত দুটা পদ পালোঁ এইটো এটা পদ যোগ আৰু এটা পদ যোগ বা বিয়োগ দি পদ লাগে 4টা পদ এইটো যোগ এইটো যোগ এইটো যোগ এইটো গোটেই 4টা পদ আছে ইয়াত যোগ দি পেলাই কেইটা পদ আছে ক এই দুটা পদ আছে এইটো এটা পদ এইটো এটা পদ এইটো পদত কি আছে x + 2 আছে আৰু এইটো পদত কি আছে x + 2 আছে গতিকে আমি x + 2 যদি কমন লৈ লওঁ তেতিয়া ইয়াৰ পৰা যদি ইয়াত আহি যায় তে ইয়াৰ পৰা কি হ'ব ইয়াৰ পৰা x আহিব প্লাছ x + 2 কমন আহিব ইয়াৰ পৰা কি হ'ব 3 হ'ব আনসাৰ হৈ গ'ল ক্লাছ 9ৰ ষ্টুডেণ্টখিনিৰ এইখিনিতে শেষ আৰু ক্লাছ 10ৰ কথা এটা কৈছোঁ মই এই অংকটোকে সমাধান কৰা বুলি আহে ক্লাছ 10ত ক্লাছ 10ৰ কিলৈকে সমাধান কৰা বুলি আহে তেওঁলোকৰ মেট্ৰিকত আহে এইটো HSC আহে 10ৰ 9ৰ খিনি চাই ইণ্টাৰেষ্ট পাবা চাবা x² + 5x + 6 = 0 বুলি আহে এইটো আহে কিন্তু ইয়াত সমান চিন থাকে এইটো দ্বিঘাত সমীকৰণ নহয় এইটোক আমি ভাঙি ইয়ালৈকে আনিব কৰিব লাগিব ইয়ালৈকে কৰোঁতে কি পালোঁ কোৱা x + 2 পালোঁ আৰু x + 3 পালোঁ গতিকে দুটা সংখ্যাৰ পূৰ্ণ যদি শূন্য হয় ইয়াৰ মানো শূন্য বা ইয়াৰ মান শূন্য গতিকে x ৰ মান কি পালোঁ -2 ইয়াত পালোঁ x ৰ মান -3 এইটো ক্লাছ 10ৰ এইটো চোৱা 9ত উৎপাদক অনালৈকে শেষ 10ত কি আহে সমাধান বুলি আহে এনেকুৱা এটা অংক আহিব খালি শূন্য বুলি লিখি দিব আমি কি কৰিম এইটো পৰা ডাইৰেক্ট লিখিছোঁ ইয়াত তোমালোকে কৰিব লাগিব এইখিনি কৰিব লাগিব এইটো পৰা এইখিনি লাইনখিনি কৰিব লাগিব কৰাৰ পিছত দুটা সংখ্যাৰ পূৰণ যদি শূন্য হয় ইয়াৰ মানো শূন্য এইটোৰ মানো শূন্য বা এইটোৰ মানো শূন্য গতিকে x ৰ মান বিয়োগ 2 x ৰ মান বিয়োগ 3 এইখিনি ক্লাছ 9ত লাগে আৰু সমাধান কৰা তোমালোকৰ দ্বিঘাত সমীকৰণ 10ৰ আছে এইখিনিৰ পৰা তোমালোকে দ্বিঘাত সমীকৰণ 10ৰ পৰা গতিকে তোমালোকে কিমান ইম্পৰ্টেঞ্চ হয় এই বস্তুখিনি কিমান ইম্পৰ্টেণ্ট ক্লাছ 10ত লাগে 9ৰ ষ্টুডেণ্টখিনি ভালকৈ শিকা 10ৰ খিনিও ক্লিয়াৰ হ'ব তোমাৰতো লাগিব এতিয়া আমি এনেও পঢ়াম এই ক্লাছত আৰু পৰীক্ষাত আহিব ইনফেক্ট হাফ ইয়াৰটো আহিব ছমহীয়াটো আহিব 9ৰ আহিব 10ৰ আহিব গতিকে উৎপাদক সমাধানখিনি ভালকৈ শিকি লওঁ এইটো চাবা উৎপাদক বিজ্ঞানটো চাই লওঁ তোমালোকে 9ত ক্লাছ 9ৰ 2.3 চেপ্টাৰ আছে অলৰেডি তোমালোকৰ 12 দুটা অংক আছে নিজে কৰিব পাৰিব মই বিশ্বাস কৰোঁ আৰু কালি দেখুৱাই দিম মই অংকবিলাক কৰি 10 এইকাৰণে চাবা তোমালোকৰ দ্বিঘাত সমীকৰণত লাগিব আহে ইনফেক্ট 9ৰ তোমালোকে চেপ্টাৰটো চাই লওঁ চা ইয়াত কি আছে ইয়াৰ x ৰ সহ কি 2 সংখ্যা কি আছে 3 গতিকে কি হ'ব কোৱা 2 + 3 2 + 3 = 6 হ'ল গতিকে উৎপাদক ভাঙো কি হ'ব 2 3 × 6
এতিয়া ইয়াত কি আছে যোগ নে বিয়োগ চোৱা ইয়াত বিয়োগ আছে অথনি যোগ আছিল কাৰণে যোগ কৰিছোঁ 2 যোগ 3 ইয়াত বিয়োগ আছে কাৰণে বিয়োগ কৰিম চোৱা 3 2 গ'ল 1 আমি খালি ডাঙৰটো সৰু বিয়োগ কৰোঁ সেইটো ভুল নকৰিবা 3 বিয়োগ 2 1 গতিকে এটা পালো নাই 1 আছে এটা x আছে গতিকে চাবা 2x স্কয়াৰ মাইনাছ 3 বিয়োগ 2 x বিয়োগ 3 এখানে নিশ্চয় গম পাওঁ তোমালোকে গতিকে এই এটা যে আছে গতিকে 3 বিয়োগ 2 বিয়োগ 3 লিখিবা কিন্তু দেই কাৰণ এইটো তোমালোকে গম পাবা নহ'লে উল্টা হৈ যাব এতিয়া এটা ব্ৰেকেট যেতিয়া খুলিম 2x স্কয়াৰ এইটো ব্ৰেকেট যেতিয়া খুলিম 3 পূৰণ এটা বিয়োগ আছে না এটা বিয়োগ আছে এটা বিয়োগ লিখিলোঁ 3 পূৰণ x 3x আগত বিয়োগ আছে এইটো এটা বিয়োগ আছে এটা বিয়োগ লিখিলোঁ এইটো বিয়োগ কেইটা দুটা বিয়োগ আছে কিন্তু যোগটো বিয়োগ হৈ গ'ল আৰু বিয়োগটো কি হ'ব যোগ হৈ যাব এতিয়া মই কৈছিলোঁ না তোমালোকে অলপ আগে এটা কৰিছোঁ 3টাৰ পৰা 3টা xৰ পৰা 2টা x গ'ল এটা x থাকিল ডাঙৰটোৰ আগত বিয়োগ আছে এইটো বিয়োগ x গতিকে এইটোৰ পৰা এইটো পাওঁ গতিকে মাজৰটো চেক কৰি ল'ব ঠিক তেনেকৈ এইটো চোৱা মই কৈছিলোঁ না -3x + 2x মানে কি ডাঙৰটো বা সৰুটো বিয়োগ ডাঙৰটো বিয়োগ হৈছে গতিকে এইটো পালোঁনে আকৌ এইটো পূৰণ কৰিলে এইটো পূৰণ পালে চাবা এইটো কিমান আছে কোৱা বিয়োগ 3x আছে পূৰণ 2x কিমান হ'ব 3 × 6 2টা x আছে x স্কয়াৰ বিয়োগ আছে বিয়োগ ঠিক ঠিক এইটো গণনা কৰা এইটো কৰা 2x স্কয়াৰ পূৰণ বিয়োগ 3 বিয়োগ 6x স্কয়াৰ দেখিছা তোমালোকে এইটো নকৰিলে হ'ব মই জাষ্ট এইটো কৈছোঁ 3 পৰা 2 গ'ল 1 ডাঙৰটো বিয়োগ হয় গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰি এইটো পাই গ'লে তাহলে তোমালোকৰ কাৰো শুদ্ধ এইটো জাষ্ট দেখুৱালোঁ তাহলে এইটাৰ পূৰণফল এইটাৰ পূৰণফল সমান হয় আচ্ছা এতিয়া চোৱা তোমালোকে চাৰিটা আছে দুটালৈ কৰি লোৱা ইয়াত কি আছে কোৱা ইয়াত 2 আছে 3 আছে সংখ্যা কমন নাই ইয়াত x স্কয়াৰ আছে এটা x আছে দুটা x এটা গতিকে f কমন লৈ লোৱা এবাৰ 2 আহি গ'ল দুটা x আৰু এটা x x আহিল মাইনাছ দুটা x আৰু এটা x কমন লৈ এবাৰ 2 আহিল এটা x বিয়োগ x টো আহিলে কি থাকিব 3 থাকিব মই অলপ আগতে কৈছিলোঁ ইয়াত যি থাকে তুমি চকু লিখিব পাৰা তোমালোকে 2x - 2 ইয়াত যোগ থাকে চকু লিখিব পাৰা চিন্তা নাই যোগ থাকিলে যোগ বিয়োগ থাকিলে যোগ আছে যোগ লিখিলোঁ এই গোটেইখিনি আহি গ'ল একো নাই মানে 1 একো নাই মানে 1 এইটো সমান থাকিব আচ্ছা 1.2x 2x 1.3 3x নিজে মিলি যায় এটা সব ইয়াত কি কমন আছে এই দুটা পদ এইটোটা পদ প্লাস এইটোটা পদ 2x - 3 আছে 2x - 3 আছে 2x - 3 টো কমন আহিব ইয়াৰ পৰা কি হ'ব x আহিব এইটো ইনটু হয় এইটো কমন হয় এইটো প্লাস আহিলে প্লাস 1 হৈ গ'ল আনসাৰ এইটো তোমালোকৰ 9ৰ উৎপাদক বিশ্লেষণৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় আৰু ক্লাছ 10 এইটো কৰিব লাগিলে কি কৰিবা গম পাইছা কোৱেশ্চন দিওঁতে ইকুৱেল 0 দিব এনেকৈ ভাঙি পেলাই কৰিব পাৰিবা 10ৰ কোৱেশ্চন অলপ বেলেগ ধৰণে আহিব তোমালোকে এনেকৈ সমাধান কৰা বুলি হ'ব 10ৰ কাৰণে হৈছে SLC কি হ'ব সমাধান কৰা বুলি হ'ব সমাধান কৰা তোমালোকে অলপ পাহৰিছা কাৰণে চাই ল'ব দিছোঁ 10 হ'ব চাবা এনেকৈ হ'ব 2x স্কয়াৰ - x - 3 এইখিনিৰ পিছত এইখিনি কৰিব জানিবই লাগিব তেতিয়া কি আহিব উৎপাদ এইটো দ্বিঘাত সমীকৰণ হয় 2x - 3 into x plus 1 equal 0 বুলি আহিব কি হ'ব এটা কি হ'ব equal to 0 দুটা সংখ্যাৰ পূৰ্ণফল 0 হ'লে ইয়াৰ মান 0 বা ইয়াৰ মান এটাকে কি হ'ব 2x - 3, 0 বা x plus 1 equal to 0 গতিকে x ৰ মান কি হ'ব 3/2 হ'ব x ৰ মান -1 হ'ব এইখিনি তোমালোকে মই দ্বিঘাত কৰি যে মই কৰাইছোঁ অলৰেডি যিবিলাকে ভিডিঅ' চাইছে যোনকেইজন চাইছে তোমালোকে মোৰ কথা এইটো চেপ্টাৰ মই কৰাইছোঁ ক্লাছ 10ৰ দ্বিঘাত সমীকৰণ কৰাওঁতে মই সমাধান কৰাই দিছোঁ তোমালোকে চালে হ'ল খালি মোৰ ভিডিঅ'টো আৰু ভিডিঅ' চাবা শ্বেয়াৰ কৰিবা লাইক কৰিবা ছাবস্ক্ৰাইবটো নিশ্চয় কৰিবাই কোনো কথাই নাই প্ৰথম ছাবস্ক্ৰাইবেই কৰিবা তাৰ শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু বেল আইকন টিপিবা তেতিয়া মোৰ ভিডিঅ'বিলাক সদায় পাই থাকা আৰু ক্লাছ 10ৰ মই দ্বিঘাত সমীকৰণ কৰাইছোঁ তোমালোকে মনত পৰিছে নিশ্চয় এইটো যদি নাই চোৱা তোমালোকে চাবা দ্বিঘাত সমীকৰণ মোৰ ইউটিউব লিংকটো চাইলে ভালকৈ ক্লিয়াৰ হ'ব ঠিক আছে আজিলৈ এটাই এৰিলোঁ নেক্সট ক্লাছ তোমালোকক কাইলৈকে পাবা